মানুহবোৰ যেতিয়া অমানুহ হয়, বন্ধুবোৰ হয় বন্ধুত্বহীন। সপোনবোৰ ভাগ বতৰা কৰিব নোৱাৰি নিজৰ দক্ষতাক। শৈশৱৰ সপোন যৌৱনত ভাঙি যায়, মানুহবোৰ যেতিয়া অমানুহ হয়। ৰাতিৰ গভীৰতাত নিদ্ৰা হেৰায়, মানুহবোৰ যেতিয়া অমানুহ হয়। উপজাচি ভালপোৱা দিয়া বাবেই প্ৰেয়সীয়ে কৰে অৱহেলা, দুখবোৰ পাতলাবলৈ কৰা ধেমালিবোৰতো থাকে বন্ধুৰ ষড়যন্ত্ৰ। মানিবেগত টকা নাই বাবেই ল'ব পৰা নাই এণ্ড্ৰইড মোবাইল, চাব পৰা নাই চাকৰিৰ বিজ্ঞাপন, সময় উকলি যায়। মিছাকৈ কওঁ প্ৰেয়সীক সকলোতে কৰিছোঁ অনলাইন। কাগজৰ টুকুৰাৰে গধুৰ কৰা মানিবেগত কেতিয়াবা এটকা এটাও নাপাওঁ বিচাৰি। তথাপিও কোনোবাই ভালনে বুলি সুধিলে মই কওঁ, ভালে আছো দিয়া। মানুহবোৰ যেতিয়া অমানুহ হয়, সপোনে হেৰাই দি থক। বেকাৰ হোৱা বাবেই সকলোৰে পৰা হওঁ প্ৰতাৰিত। বেকাৰ হ'ব পাৰোঁ, স্বাৰ্থপৰ নহয়। কাৰণ আমাৰো এটা সপোন আছে, আমাৰো এখন হৃদয় আছে। কোনেনো বুজিব বেকাৰ জীৱনৰ দুৰ্দশা? বুজিব জানো মৰ্ডান প্ৰেমিকাই? বুজিব জানো ষড়যন্ত্ৰকাৰী বন্ধুই? মানুহবোৰ যেতিয়া অমানুহ হয়, বন্ধুবোৰ হয় বন্ধুত্বহীন।